হেল্ল' ভিউৱাৰ্ছ, সমগ্ৰ বিশ্বতে লকডাউন চলি থকাৰ সময়তে আমি দেখি থকা আমাৰ মাজতে চলি থকা আৰু মনত খুদুৱাই থকা কিছু কথাৰ আঁত ধৰি আহকচোন আজি কিছু কথা পাতোঁ আমাৰ দেওবাৰৰ এই বিশেষ অনুষ্ঠানত। আৰু আজিৰ অনুষ্ঠানত কথা পাতিবলৈ আকাশ, কহুৱা, আবিৰ আৰু মই আলফুল আটাইকেইগৰাকী আহিছোঁ। গতিকে আজিৰ ভিডিঅ'টি চাই আপোনালোকে আমাৰ আজিৰ অনুভৱটো কেনে পালে নিশ্চয় কমেণ্ট বক্সত জনাব। আমি বাৰু কিমান দিন নিজক চাবলৈ পোৱা নাই, নিজৰ মাজত সোমাই থকা মানুহটো বা মানুহজনীক কিমান দিন হ'ল নেদেখা। এই যে আপুনি ওলাই যায়, গধূলি আহি সোমাইহি, ৰাতিলৈ বিচনাত পৰি অলপ সময় মোবাইলটো লৈ শুই পৰে, আপোনাৰ ঘৰখন আপুনি ক'ত থয়? আপুনি হেৰুৱাই পেলাই নিজকে। বিচনাখনত আপুনি বাগৰ সলাই আওৰাই যায় কথাবোৰ। কাণত বাজি থাকে আপোনাৰ প্ৰিয় গীত এটি। মনলৈ হয়তো কেতিয়াবা ল'ৰালি উভতি আহে। এতিয়া আপুনি মুক্ত। আপোনাৰ ব্যস্ততাবোৰ ক'ৰবাত আপুনি এৰি থৈ আহিছে, কিন্তু এতিয়া আপুনি নিজকে চাবলৈ শিকিছে। আজি অলপ দিনৰ পৰা আপুনি আপোনাৰ মাজত আপোনাক বিচাৰি পাইছে। এসময়ত বুকুচাত লৈ ফুৰা দেউতাই যে বহি উঠিবৰ সময়ত পিঠি কঁকালত বিষ এটা অনুভৱ কৰে, চাইছিল নে কেতিয়াবা ইমান মন দি? নাই চোৱা হয়তো। আজি অলপ দিনৰ পৰা আপুনি লক্ষ্য কৰিছে আপোনাৰ দেউতাৰ কঁকালৰ বিষটো। আপুনি হয়তো দেউতাৰ সৈতে মুক্ত মনে কথা হৈছে এইকেইদিনত। আপোনাৰ বৃদ্ধ পিতৃয়ে হেৰাই যোৱা কণমানিপনাটোক বিচাৰি পাইছে, একেলগে হাঁহিছে, কথা পাতিছে। আপুনি বিষে জৰ্জৰিত কঁকালটো মোহাৰি দি হদৱাটাৰ বেগটো দি দিছে। উফ, কিমান দিনৰ মূৰত আপোনাৰ দেউতাই মনত অলপ শান্তি পাইছে, আপোনাৰো ভাল লাগিছে। প্ৰতিদিনে আপোনাৰ আলপৈচান ধৰি অহা পত্নীৰ লগত পুৱাৰ ফুলকেইজোপাত একেলগে পানী নিদিয়া কিমান দিন হ'ল? কিমান দিন হ'ল পাকঘৰটোত তেওঁৰ কাষত ৰৈ চকু পানী মচি মচি পিঁয়াজ কাটি দিয়া? কিমান দিনৰ মূৰত আপুনি হয়তো আপোনাৰ পত্নীক এই সময়ত অলপ সময় দিছে। শুনাচোন, আজি কি খাবা কোৱা, মই ৰান্ধিম। কি তুমি ৰান্ধিবা পাৰিবা জানো? চেষ্টা কৰাত কিহৰ বাধা? তুমিচোন আমাৰ বাবে সদায় ৰান্ধা। আজি তোমাৰ বাবে ৰান্ধো দিয়া মাছৰ টেঙা। মাছৰ টেঙা? কিমান দিন হ'ল বাৰু আপুনি আপোনাৰ সন্তানক সময় নিদিয়া? অফিচৰ ব্যস্ততা, ঘৰুৱা কাম সকলোবোৰৰ মাজত আপুনি বাৰু কিমান দিন সন্তানৰ সৈতে একেলগে হাঁহি মাতি ধেমালি কৰা নাই? কিন্তু ক'ৰবাতচোন এই সময়ে আপোনাক সন্তানৰ একেবাৰে ওচৰ চপাই আনিছে। আপোনাৰ আগত কাহানিও নোকোৱা কথাবোৰ ক'বলৈ সিহঁতে সুযোগ পাইছে। কেতিয়াবা যদি মাকৰ লগত গীত গুণগুণাইছে, কেতিয়াবা দেউতাকৰ লগত বেডমিণ্টন খেলিছে। আপোনাৰ সন্তানে হাঁহিছে। মোৰ মা পাপা ইমান বিজি বুলি সদায় দুখ কৰি থকা আইতাকৰ আগত উচুপি উঠা মাইনাই আজিকালি মাকৰ চাদৰৰ আঁচলখন একেবাৰে এৰিকে দিব নোখোজে। আইতাকৰ আগত ঠে নধৰে, দেউতাকৰ পিঠিত উঠি হাতী ঘোঁৰা খেলে, আৰু আইতাকেও নিজৰ সন্তানৰ লগতে নাতিপুনাক লৈ কৈ যায় তাহানিৰ সাধুকথা। আপুনি উভতি যায় অতীতলৈ, বিয়পি পৰে ঘৰটোৰ অ'ত-ত'ত খিলখিল হাঁহি, আইতাৰ চোতালত জোনাকে হঁহাৰ কাহিনী। বহুদিনৰ মূৰত ঘৰবোৰত পোহৰ পৰিছে, জোনাকে আকাশত হাঁহিছে। হয়, পৰিয়ালৰ সৈতে আমিবোৰ আপোনালোক একাত্ম হৈছোঁ। লকডাউনে আমাক শিকাইছে পৰিয়ালৰ গুৰুত্ব কিমান। এনেকৈ জীৱনটো চলি আছে। এই যে জীৱনটো বৰ ধুনীয়া, এই যে সময়খিনি আমাৰ সময়। আমি নিজৰ মতে সজাইছো, আমি হাঁহিছো, খেলিছো, কেতিয়াবা গুণগুণাইছো। মুঠতে জীৱন দৌৰৰ প্ৰতিযোগিতাৰ অৱসান ঘটাই আমি নিজৰ মাজত অলপ জিৰাইছোঁ। ভিউৱাৰ্ছ, এয়া আছিল আজি আমাৰ আটাইকেইজনৰে এক অনুভৱ, আৰু এই অনুভৱটো আমি আপোনালোকৰ আগত প্ৰকাশ কৰিলোঁ বেনিশা শইকীয়াৰ ফেচবুক ষ্টেটাছৰ আঁত ধৰি। আপোনাৰো অনুভৱ আমালৈ পঠিয়াবচোন। আপোনাৰ অনুভৱ পঠিয়াবলৈ ফেচবুকৰ চাৰ্চ অপশ্যনত আপুনি টাইপ কৰিব DAWORNINED আৰু পঠিয়াই দিব আপোনাৰ অনুভৱ। এনেকৈ পুনৰ এদিন কিছু নতুন অনুভৱৰ সৈতে আপোনালোকক আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আমি আহিছোঁ। ধন্যবাদ।